खुलुमबाय इनसाइडनि बर'आव आं मिथु बर'आ नोंथांमोनखौ बरायबाय। हादोर नाङै मुवा बेसादनि बेसेन बांनाया साफ्रोमबो नोगोरारिफोरनि सानफ्रोमबोनि जिउ खांनायाव गोहोम गोग्लैहोदों। बेबादि समावनो आसाम प्रदेश कांग्रेस दलनि दैदेनगिरि देबब्रत शइकियाआ नरेंद्र मोदीनि दैदेननाय बीजेपी दलनि सरकारखौ सोंखारिनानै ओरैबादि बुङो। नरेंद्र मोदी सरकारखने देशर सुशासन কৰা নাই, একমাত্ৰ ৰাজনীতিৰ কাৰণে কেতবোৰ মন্ত্ৰী বনাই থৈছে আৰু সেইভাবে অসমৰ পৰা তেওঁলোকে গৰ্ব কৰে যে দুজন তিনজনকে মন্ত্ৰী পাইছো, কিন্তু প্ৰকৃততে এই সকলক তেওঁলোকে দেশখন বিক্ৰী কৰা কামত লগাইছে কাৰণে এনেকুৱা মন্তব্য কৰিছে। প্ৰকৃততে জনসাধাৰণক সকাহ দিব পৰাকৈ এই চৰকাৰৰ হাতত অৰ্থনৈতিক ব্যৱস্থা সবল কৰাৰ বহু সমল আছিল। তেখেতসকলে এই কথা নকয় যে কৰ্পোৰেট টেক্সটো যিটো 15% আছিল সেই কৰ্পোৰেট টেক্স কমাই দি ডাঙৰ ডাঙৰ কোম্পানীবিলাকক তেওঁলোকে সকাহ দি আছে। দ্বিতীয়তে কৰ্পোৰেট টেক্স মাফো কৰি দিছে প্ৰায় 4-5 লাখ কোটি টকা ইতিমধ্যে। সেইবিলাক টকা যদি এনেকৈ ভেকচিন দিনা কামত ব্যৱহাৰ কৰিলে হয় তেতিয়াহ'লে এই মন্ত্ৰী মহোদয়ৰ মুখত এইবিলাক কথা নোলালে হয়। তেখেতে এটা কথা সঁচা কৈছে যে আসলতে পেট্ৰলৰ দাম 48 টকা হ'ব লাগিছিল। সেইটো হয়, কাৰণ ইণ্টাৰনেশ্যনেল মাৰ্কেটত এতিয়া অইলৰ দামটো যথেষ্ট কমি গ'ল, কিন্তু যেতিয়া বেছি আছিল তেতিয়া কংগ্ৰেছে 60-70 টকাত তেল দি আছিল। এতিয়া যিটো তেওঁ কালি ক'লে এক্সাইজ ডিউটি, ভেট, চেছ এইবিলাক লৈ আছে, এইবিলাক কি কাৰণে ল'ব লগা হৈছে? এইবিলাক যেহেতু ধনী মানুহবিলাকৰ কোম্পানী টেক্স মাফ কৰিছে সেইকাৰণে। সেই গতিকে যিটো ইনডাইৰেক্ট টেক্স, ডাইৰেক্ট টেক্স এই কথাবিলাক আছে, আমাৰ এতিয়া গোটেইবিলাকে সাধাৰণ মানুহ এজনেও 100 টকাৰ তেল কিনিব লগা হয় বা বিভিন্ন কামত তেওঁলোকে বিভিন্ন সামগ্ৰী কিনিব লাগে। এই GST যিটো হঠাৎ দি দিলে, তেওঁলোকে কংগ্ৰেছেও এই GSTৰ কথা কল্পনা কৰিছিল, কিন্তু GSTটো ইমান সোনকালে দিয়া নাছিল যাতে সৰ্বসাধাৰণে ভুক্তভোগী নহয়। কিন্তু এই চৰকাৰখনে অকল আম্বানী, আদানী, ৰামদেৱক মানে লৈ পৃথিৱীখন তেওঁলোকৰ চলি থাকে। সেই গতিকে সাধাৰণ ৰাইজৰ কথা চিন্তা কৰা নাই আৰু এই গতিকে এই পেট্ৰলিয়াম প্ৰডাক্টবিলাকতো GSTলৈ অনাই নাই আৰু লগতে এনেকৈ এক্সাইজ ডিউটি বা অন্যান্য ডিউটিবিলাক বঢ়াই আছে। সেই গতিকে তেওঁৰ মুখত ইয়াতকৈ আৰু বেছি কথা ওলাবই নোৱাৰে। যদি ইয়াৰ উল্টা কথা কয় তেতিয়াহ'লেতো আৰু তেওঁক বৰ্খাস্ত কৰিব। আৰু তেখেতে যিখিনি যোৱা সময়ছোৱাত মানে অসমৰ তেখেতে ফুড প্ৰচেছিং মন্ত্ৰীও আছিলে, ফুড প্ৰচেছিং মন্ত্ৰী হৈ থকা অৱস্থাত তেখেতসকলে কিমান কাম কৰিলে কিন্তু আপোনালোকেও জানে। অসমত ইমান কেঁচামাল আছে, এই কেঁচামালৰ ভিত্তিত বহুত উদ্যোগ গঢ় লৈ উঠিব লাগিছিল, কিন্তু সেয়াও আমি দেখা নাই। সেই গতিকে তেওঁলোকক আমাৰ অসমীয়া ৰাইজে অতি আৱেগপ্ৰৱণ, সেইটো কথা আমি জানোৱেই। সেই গতিকে আমাৰ দুজনকৈ মন্ত্ৰী দিছে বুলি কৈ ভোটকেইটা যাতে ল'ব পাৰি তাৰ বাবে মোদী ডাঙৰীয়াই এইবিলাক কৌশল কৰিছে, ইয়াৰ বাহিৰে একো নহয়। আৰু তেওঁৰ এই মন্তব্য একেবাৰে গৰিহণাযোগ্য, ই কেতিয়াও বিশ্বাসযোগ্য নহয়, কাৰণ চৰকাৰে ইচ্ছা কৰিলে এক্সাইজ ডিউটি, ভেট, চেছ এইবিলাক কমাই দুখীয়া ৰাইজক সকাহ দিব পাৰে। আৰু ধনী কোম্পানীবিলাকক ইমানকৈ মুনাফা কৰিবলৈ দিছে যে আদানী এতিয়া যোৱা এবছৰৰ ভিতৰত তেওঁ বোধকৰো কিমান কোটি টকাৰ মালিক হৈছে, দৈনিক 1000 কোটি টকা তেওঁ উপাৰ্জন কৰে বুলি এটা বাতৰি প্ৰকাশ পাইছে। আৰু সাধাৰণ এজন দুখীয়া মানুহৰ আজি কাম নাই, সংস্থাপন নাই। এই গতিকে কেনেকুৱা অৰ্থনৈতিক বৈষম্য এই চৰকাৰখনে আনিছে ৰাইজে বুজা উচিত।